হয় নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ গহপুৰত আৰু বিশেষকৈ মোৰ লগত আছে অষ্টম স্থানপ্ৰাপ্ত সাৰাংগনা ভূঞা আৰু এয়া হৈছে সাৰাংগনা ভূঞা গহপুৰ যি টাউন স্কুল এই টাউন স্কুলৰ পৰা অষ্টম স্থান পাবলৈ সক্ষম হৈছে আৰু আমি দেখুৱাই আছোঁ আৰু সমগ্ৰ গহপুৰতে এক আনন্দ জোৱাৰ বৈছে কিয়নো গহপুৰত দুজনকৈ ছাত্ৰই ইতিমধ্যে অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে তাৰে এজন হৈছে পাৰ্থপ্ৰতিম ভূঞা আৰু আনগৰাকী হৈছে সাৰাংগ ভূঞা আৰু আমি সাৰংগনাক দেখুৱাই আছোঁ এয়া গহপুৰ টাউন স্কুলত কেনেকুৱা লাগিছে যিহেতু আজি অষ্টম স্থান তুমি পাবলৈ সক্ষম হৈছে প্ৰথমতে ভাবিছিলানে মই এক্সপেক্ট কৰা নাছিলোঁ আৰু মই যদিও মানে মোৰ যিমান যেনেকুৱা হৈছে এক্সামটো তাৰ ওপৰত বেছ কৰি যদি মই কিবা এটা ভাবিবও লাগিছিলে মানে এক্সপেক্ট কৰিব লাগিছিলে যদিও মই কৰা নাছিলোঁ মই কেতিয়াও এক্সপেক্টেশ্যনটো বেছি নাৰাখোঁ সদায় মই কমকৈ ৰাখোঁ যাতে মানে বেয়া নালাগে আৰু বেয়া হ'লে গতিকে মই পজিশ্যনটো একদম এক্সপেক্ট কৰা নাছিলোঁ আৰু যোনে কয় কি পজিশ্যন পাবাই তুমি তেতিয়াও মই কেতিয়াও সেইটো মানে ডিপলি ইমান লোৱা নাছিলোঁ সদায় মই ভাবোঁ কি মোক লৈ চবেই গৌৰৱ কৰক মই সেইটোৱে ভাবোঁ আৰু কেতিয়াও মোৰ ৰিজাল্টটোক লৈ মানুহে বা দুখ নকৰক নাকানক সেনেকুৱা এটা ৰিজাল্ট পালেই হ'ল বুলি মই ভাবোঁ বিষয়ত কি নম্বৰ পাইছা মই আছামিজত 89 পাইছোঁ ছ'চিয়েলত 98 পাইছোঁ আৰু বাকী ছায়েন্স এডভান্স মেথছ আৰু জেনেৰেল মেথছ আৰু ইংলিছত 100 পাইছোঁ ভৱিষ্যতে কি হোৱাৰ সপোন দেখিছা মোৰ এটাই এইম আছে যে মই যি পঢ়োঁ তাতে মই যেনিবা ভালকৈ পঢ়ি যাওঁ গতিকে মই এইটো এটা পাৰ্টিকুলাৰলি এইটো এটা বেচিকলি মানে একো এইম নাই মানে মই আচলতে মোৰ এজন চিভিল ছাৰ্ভেণ্ট হোৱাৰ মন আছে গতিকে সেইবাবে মই UPSC আৰু APSC এটেম্প কৰিম আৰু সেইটো মই যিমান পাৰোঁ চেষ্টা কৰিম UPSC ক্ৰেক কৰিবলৈ যদিও মই নোৱাৰোঁগৈ ভৱিষ্যতে গৈ তথাপিও মই এজন ভাল মানে টিচিং লাইনত যাব বিচাৰোঁ প্ৰফেচাৰ হ'ব বিচাৰোঁ মই শিক্ষয়িত্ৰী আছে বিদ্যালয়ৰ কওকচোন কেনেকুৱা অনুভৱ খুব সুন্দৰ অনুভৱ আমাৰ গহপুৰৰ কাৰণে আমাৰ গহপুৰ টাউন স্কুলৰ কাৰণে এটা বৰ আপেক্ষিত ফল মানে আচলতে আজি ৰিজাল্ট দিব বুলি শুনি আমিও ভাবি আছিলোঁ মনে মনে কি হয় কিন্তু ৰিজাল্ট পোৱাৰ লগে লগে কেনেকুৱা এটা আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে বিদ্যালয়ত আপোনালোকে দেখা পাইছে চাগে খুব ভাল লাগিছে সাৰংগনাৰ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ প্ৰধান শিক্ষক আছে আমি সুধিব কেনেকুৱা লাগিছে আপোনালোকৰ হাচিকা আজি খুব আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু খুব ভাল লাগিছে আমাৰ বিদ্যালয়ৰ ছাত্ৰী সাৰংগনা ভূঞাই অসমৰ ভিতৰত অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে আমি আচলতে আশাবাদী আছিলোঁ খুব তেওঁ কিবা এটা পজিশ্যন পাব বুলি আৰু খুব অধ্যয়ন কৰিছিলে ভালদৰে পঢ়া শুনা কৰিছিলে মেধাৱী আছিলে বিভিন্ন প্ৰতিযোগিতামূলক যিবিলাক পৰীক্ষা আছিলে সকলোতে তেওঁ অসমৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু আজি আমাৰ কাৰণে যি গৌৰৱ কঢ়িয়াই আনিলে আমি সদায় চিৰকৃতজ্ঞ আৰু তেওঁৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ নিশ্চয়কৈ আমি দেখুৱালোঁ আৰু ইয়াৰ পৰিৱেশ বিশেষকৈ গহপুৰত দুটাকৈ স্থান লাভ কৰিবলৈ সক্ষম হৈছে অষ্টম স্থানত দুজনকৈ ছাত্ৰ ছাত্ৰী ইতিমধ্যে উত্তীৰ্ণ হৈছে আৰু তাক লৈ আনন্দিত হৈ পৰিছে গহপুৰ আমি দেখুৱাই আছোঁ আৰু ইতিমধ্যে গহপুৰৰ যি টাউন হাইস্কুল আছে সেই হাইস্কুলৰ